নমস্কাৰ, সুপ্ৰভাত, গুড মৰ্ণিং। মই দিব্যজিত। খোজৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম। নেৰানেপেৰা বৰষুণ জাক নেৰাই হৈছে আৰু আজি যিহেতু সোমবাৰ, ৰাতিপুৱা দোকানলৈ যাবলগীয়া হ'ল। বৰষুণ জাক পৰি থকা দেখি যাবৰ অলপ দেৰিতে হৈ গৈছে। দোকান যাবই পৰা নাই। ভণ্টি আহিলে দোকানলৈ, ঘৰৰ দোকানখনলৈ, আৰু লাহেকৈ ওলাই যাওঁ। যিহেতু দোকান নগ'লে নহ'ব। দোকান খোলা আছে বাৰু, এতিয়া দোকান খুলিলে। ভণ্টিয়ে মোৰ চেনেলটোকে ছাবস্ক্ৰাইব কৰা নাই, তাকে ইয়াক কৈছোঁ, যিহেতু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে কেনেকৈ হ'ব। যি কি নহওক, অলপ দোকানলৈ ওলাই যাওঁ বৰষুণ জাকৰ মাজেৰে। অৱশ্যে বৰষুণত তিতি বৰ ভাল লাগে, কিন্তু এতিয়া তিতিব নোৱাৰি। দোকানলৈ ওলাই যাওঁ আৰু ঘৰত বহুতো কাম থাকে কাৰণে অলপ দেৰিয়ে হৈ যায়। চাহৰ ফ্লাস্কটো লৈ লৈছোঁ, যিহেতু বতৰ ঠাণ্ডা, চাহ একাপ নাখালে ভাল নালাগে। আৰু 3টা মানুহ 3 কাপ চাহ যিহেতু লাগে, সেইকাৰণে ফ্লাস্কটো লৈ লওঁ। সৰু ফ্লাস্ক এটা আছে। আৰু গাখীৰ চাহ কিনি খাব পাৰি, কিন্তু গাখীৰ চাহ খালে গেছ হৈ যায়, বৰ ভাল নালাগে গাখীৰ চাহ একাপ। আপোনালোকক আমাৰ সেউজীয়া পথাৰখন যিহেতু অকণ দেখাই দিওঁ। আমাৰ নিজৰ নহয়, আমাৰ খেতি থকা হ'লে মই নিশ্চয় খেতি কৰিলোহেঁতেন, কিন্তু খেতি পথাৰ নাই। ভৱিষ্যতে যদি এডোখৰ মাটি কিনিব পাৰোঁ, নিশ্চয় কৰিম আৰু আপোনালোককো দেখুৱাম। এই সুন্দৰ পৰিৱেশ আপোনালোকে দেখিব পাৰিছে। বহুতেই খেতি কৰিছে, আগতে নকৰিছিলে কাৰণ পানী বহুত শুকুৱাই নিছিলে। আজিকালি খেতি কৰিব লৈছে। আগতে খেতি কৰিলে পানী বহুত শুকুৱাইছিল, কিন্তু আজিকালি অলপ মথাউৰি বন্ধোৱাৰ বাবে বান নাহে আৰু খেতিবোৰ ভালে হৈ থাকে। এই বাট পথবোৰ বাৰিষা হ'লে কিয় বনায় অকণমান কোনোবাই যদি জানে জনাবচোন। খৰালি গোটেই 3-4 মাহ থাকে, সেই খৰালিত নবনায়, কিন্তু বাৰিষা হ'লে বনায়। বাৰিষাত মানুহৰ দিগদাৰ হয়, বাট পথবোৰ যদি শুকান চফা হৈ নাথাকে। আপোনালোকে জনাবচোন। এইদৰে অৱশ্যে ধাননি নহয়, দলঘাঁহ হয়। কাৰণ যোৱা বছৰ ইয়াত খেতি কৰা হৈছিলে, 2-3 বছৰ কৰিলে, কিন্তু ভাল উৎপাদন নোপোৱাৰ বাবে এই খেতিডৰা নকৰিলে মানুহবোৰে। দোকান আহি পোৱাৰ পিছত মনটো অলপ ভাল লাগিছে, কাৰণ দোকানলৈ নাহিলে মনটো বৰ ভাল নালাগে, কাৰণ এইটো সদায় আহি থকা ঠাই যিহেতু। আৰু আজিৰ দিনটোত আমি কি কৰিম আপোনালোকক দেখাই যাম। কি কাষ্টমাৰ আহে, কেনেকুৱা কাষ্টমাৰ আহে, আৰু কাষ্টমাৰ কেতিয়াবা বৰ অদ্ভুত ধৰণৰ আহে। দোকান চলাই আজি যিখিনি এক্সপিৰিয়েঞ্চ হৈছে, তাৰ পৰা আপোনালোকক মই জনাব বিচাৰোঁ যে দোকান এখন চলালে আপুনি মানুহ চিনি পাব, কোন মানুহজনৰ স্বভাৱ কেনেকুৱা, কোন মানুহজনৰ ব্যৱহাৰ কেনেকুৱা, আৰু কোনজন মানুহৰ লেনদেন কেনেকুৱা, আপুনি মানুহ এজনক ভিতৰৰ পৰা চিনি পাব। আজি আপোনালোকক আমাৰ দোকানত একজেক্ট কি কি বস্তু থাকে তাৰ এটা সৰু আভাস, চুটিকৈ আভাস এটা দি যাম, আপোনালোকে চাই থাকিব। আমাৰ প্ৰথম এই ৰেকটোত আছে মোবাইল এক্সেচৰিজ, মোবাইলৰ হেডফোন, চাৰ্জাৰ। আগতে অলপ বেছিকৈ ৰখা হৈছিলে, কিন্তু বৰ্তমান অলপ কমিলে। মেইন কাৰণ হৈছে আজিকালি চেলছ একেবাৰে নাই, যিহেতু অনলাইন হৈ গ'ল বেছিভাগ বস্তু, কাষ্টমাৰে অনলাইনতে লয়। দ্বিতীয়তে আমি ইয়াত ৰাখিছোঁ ষ্টেশ্যনেৰীৰ সৰু সৰু বস্তু, ইৰেজাৰ, শ্বাৰ্পনাৰ, তাৰপিছত আছে আপোনাৰ কালাৰ্ছ, এইখিনি আছে, ইংক পেন আছে। তাৰ ওপৰত আছে আকৌ ষ্টেশ্যনেৰী, মোবাইল কভাৰ, গিফ্ট আইটেম, এনেকৈ ভালেমান বস্তু আছে। এইফালে মোবাইল কভাৰ্ছ আছে। আজিকালি এইবোৰো যিহেতু কমিছে, কাৰণ ভেৰাইটিজ আহে, ইমান মডেল আহে যে আমি আপোনালোকক যোগাৰ ধৰিবই নোৱাৰোঁ। কাৰণ হ'লচেলত এটা মডেল 5 পিচ 10 পিচ কিনিব লাগে, তাৰে এপিচ 2 পিচহে বিক্ৰী হয়। এইবোৰ হৈছে আমাৰ কম্পাছ, জ্যামিতি বক্স। এইফালে আৰু কিবা কিবি কেঁচি চেঁচি খুচুৰা বস্তুবোৰ আছে। লগতে 2-এটা ইলেক্ট্ৰনিক্সো ৰাখোঁ, যিহেতু ওচৰত তেনেকুৱা দোকান নাই, আৰু এটা বস্তু ৰাখিলে দোকানখন চলাব দিগদাৰ হৈ যায়। এইফালে আমাৰ আছে অফিচ ষ্টেশ্যনেৰীত বৰ্ড, ফাইল কভাৰ, তাৰপিছত আপোনাৰ এইফালে গিফ্ট আইটেম। এই ৰেককেইটাত অকল আপোনাৰ বহী এইবোৰেই ৰখা হৈছে, যিহেতু এইবোৰ ডিমাণ্ড বেছি হয়।
নেক্সট ইয়াত একেবাৰে ওপৰত আছে আপোনাৰ ফটো ফ্ৰেমৰ পৰা আদি কৰি গিফ্ট আইটেম, ইলেক্ট্ৰনিক্সটো আছে তলত সৰু সুৰা। এয়া আমাৰ বাইদেউ আহিছে। লেট মানে এখেত সদায় লেট, এখেতৰ ট্ৰেইনখন পঞ্চাৰ। মাত্ৰ হাঁহিটো মাৰি চবকে ফুচুলাই ৰাখে বুলিয়ে গম পাইছোঁ আমি। এটা দাদা এজনৰ কল আহিলে যে তেখেতক পুলিচ ভেৰিফিকেশ্যন বনাই দিব লাগে। পুলিচ ভেৰিফিকেশ্যন তেখেতক বোলে কিবা হোমগাৰ্ড নে কিবা চাকৰিৰ বাবে লাগে। আৰু আপোনালোকে মোৰ অন্য এটা ভিডিঅ'ত মই আপোনালোকক কেনেকৈ পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰিব, কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ পে'মেণ্ট কৰিব, কি ডকুমেণ্টছ লাগিব, গোটেই তথ্যখিনি মই এটা ভিডিঅ' বনাই আপোনাক আপলোড দি দিম। আপোনালোকে চেক কৰিব। ভিডিঅ'ৰ লিংকটো মই ইয়াতে শ্বেয়াৰ কৰি দিম। আপোনালোকে চেক কৰি আপোনালোকে নিজে ঘৰতে এপ্লাই কৰিব পাৰিব, অন্যথা আমাক হোৱাটছআপ কৰিলেও আমি কৰি দিওঁ। ভাত খাবলৈ বুলি দুপৰীয়া ভাত খাবলৈ ঘৰলৈ আহিলোঁ। আৰু দেখিছে বাটটো বৰষুণে এইকেইদিন বাৰিষা বুলি ভালকৈ দি আছে। ভাতটো খাওঁ, তাৰপিছত আকৌ ডিব্ৰুগড়লৈ যাব লাগিব। এয়া আমাৰ ঘৰৰ ছেকেণ্ড মেম্বাৰ কুটি আৰু তাৰ ফেমিলি। এইকেইটা দেখিছে নহয়, দুপৰীয়া হ'ল যে ভাত খাবলৈ বহিম এতিয়া, গম পাইছে এহেঁতি উৎপাত কৰি আছে। আজি বাইকখন ওলোৱাই হোৱা নাই, এতিয়া উলিয়াই লৈ যাব লাগিব, যিহেতু বোকা হৈ থাকে, ধুবলৈ সময়ে নোলায়, একেবাৰে এতিয়াও লেতেৰা। আৰু এই ৰেক এটা বনাই আছোঁ দেখিছেনে, টেবুল এখন দোকানৰ কাৰণে, কম্পিউটাৰ টেবুল এখন ঘৰতে বনাই আছোঁ। আজৰি সময় পালে অকণমান লাগোঁ। আৰু আমি প্ৰফেচনেল নহয়, কিন্তু ইম'চনেল কাৰ্পেণ্টাৰ হিচাপে কাম কৰোঁ মই। চেনেল দুটা লগাবলগীয়া আছে, ইয়াত এটা চেনেল লগাম, ইয়াত এটা চেনেল লগাম। ইয়াত চেনেল ড্ৰয়াৰৰ কাৰণে, আৰু ইয়াত আপোনাৰ এখন ড্ৰয়াৰ লগাম, য'ত আপোনাৰ কীবৰ্ড চিবৰ্ড থ'বলৈ হ'ব। সেই এইফালে এনেকৈ চেনেল দুটা লগাবলৈ কিমান লয় নাজানো বাৰু, 300মান ল'ব এটা যোৰাত। আৰু ইয়াত এটা হুক থাকিব, হুক নহয় কব্জা থাকিব দুটা। তেন্তে চাই থাকক, মই ৰেডি হৈ লওঁ, ডিব্ৰুগড় বুলি ওলাই লওঁ। তাৰপিছত ডিব্ৰুগড়ত কিমান কি দাম লয় আপোনালোকক দেখাই আছোঁ। ঠিকেই, কিন্তু বতৰ একেবাৰে ভাল নহয়, বতৰ বহুত বেয়া কৰি আহিছে, কিন্তু যাবতো লাগিবই, কাম যিহেতু আছে। টাউনৰ পৰা আহি পালোঁ, আৰু কি আনিলোঁ মই আপোনালোকক দেখাই আছোঁ, আপোনাৰ ৰখিব। আৰু কোনটো চেনেল ক'ত লগাম দেখাই দি আছে। ইয়াত দুটামান বস্তু আছে, শিল আৰু বটালি, আৰু চেনেলটো আপোনাক দেখাই আছোঁ এইকেইটা। আৰু এইকেইটা কব্জা, যিহেতু সৰু দৰ্জা পাল্লাটো সৰু হয়, কব্জাটো সৰু লগাম। আৰু এই পাত উলিয়াই দেখা দিম ক'ত লাগিব, এইটো একচুৱেলি ইয়াত লগাম, এনেকৈ কৰি ইয়াত লগাম। টাউনৰ পৰা আহি পালোঁ, আৰু সময় হৈ গ'ল বেটা টিউশ্যন। বেটাক একেবাৰে লৈ যাওঁ, তাই দোকানৰ ফালেদি যায়। দিনৰ দিনটো ভিডিঅ' বনোৱাৰ পৰাতো সময় নাপাওঁৱেই, তাৰ মাজতে এতিয়া যাবৰ সময় হ'ল, আৰু আমি দোকান লৈছোঁ। যিকি নহওক, আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'ৰ কণ্টেণ্টখিনি কেনেকৈ উন্নত কৰিব পাৰোঁ, পাৰিলে সেইখিনিও আপোনালোকৰ মতামত জনাবচোন। ধন্যবাদ, শুভৰাত্ৰি, চাইনিং অফ।